Hello everyone, please মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো দবাই দিব মোৰ সকলো ভিডিও প্ৰথমে এবাৰ চোৱা কোৱেশ্চন নম্বৰ 2 টো কি দিয়া আছে চিত্ৰ 3.14 ত চোৱা আৰু তলত দিয়া কেইটা লিখা অৰ্থাৎ এটো চিত্ৰ দিয়া আছে 3.1 আৰু যিকিটা প্ৰশ্ন দিয়া আছে আমি তাৰ উত্তৰ লিখিব লাগে হনে ফাৰ্স্ট কোৱেশ্চনটো কি দিয়া আছে বি বিন্দুৰ স্থানাংক আমি ইয়াত চাও বি বিন্দু কোনটো বাৰু এইটো বিচোৱা আৰু ইয়াৰ স্থানাংক অৰ্থাৎ ইয়াত x ৰ মান আৰু y মান লিখিব লাগিব হয়নে অৰ্থাৎ সোৱা b বিন্দু আছে এটো x ডাল কোনখিনি আছে এইখিনি লৈ অৰ্থাৎ x ৰ মান কিমান পাইছো -5 হয়নে ঠিক তেনেকৈ আমি যদি y লৈ যাও কিমান হ'ব 2 অৰ্থাৎ b বিন্দুৰ স্থানাংক কিমান হ'ব -5 2 হয়নে আমি ইয়াক b বিন্দুৰ স্থানাংক কেনেকৈ লিখে জানানে প্ৰথমে b টো লিখিব লাগিব প্ৰথমে কি লিখিব লাগিব b লিখিব লাগিব তাৰ পিছত ব্ৰেকেট ডাল এতিয়া আমি x ৰ মান কিমান পাইছিলো সোৱা x ৰ মান পাইছিলো সৰি আমি x ৰ মান পাইছিলো কিমান -5 আৰু y মান পাইছিলো 2 অৰ্থাৎ প্ৰথমে -5 টো লিখি কমা দি 2 দি আকৌ ব্ৰেকেট ক্লোজ ঠিক আছে স্থানাংক লিখা নিয়মটো হ'ল এটো প্ৰথমে বিন্দুটোৰ নাম ব্ৰেকেট দি প্ৰথমে x ৰ মান তাৰ পিছত কমা দি y মান লিখি আকৌ ব্ৰেকেট ক্লোজ কৰিব লাগে এটা কোৱেশ্চন নম্বৰ 2 টো সোৱা 2 টো উত্তৰ 2 টোত কি দিয়া আছে c বিন্দুৰ স্থানাংক হয়নে এতিয়া c বিন্দুটোৰ স্থান কোনটো c বিন্দুটো হ'ল এটো সোৱা আকৌ একেই প্ৰথমে আমি x লৈ যাম ফাৰ্ষ্টতে x ভুজটো সদায় x থাকে গতি x ত গৈ কিমান পালো 5 আৰু তেনেকৈ y লৈ আহিম y পালো কিমান -5 অৰ্থাৎ c বিন্দুটোৰ স্থানাংক কি হ'ব 5 আৰু -5 অৰ্থাৎ c লিখিম ব্ৰেকেট দিম 5, -5 ব্ৰেকেট ক্লোজ ঠিক আছে এবা 3 নম্বৰটো চাও 3 নম্বৰটো কি দিয়া আছে বিন্দুটা দিয়া আছে -3 -5 স্থানাংকৰে চিনাক্ত কৰা বিন্দুটোৰ নাম কি স্থানাংকটো দিয়া আছে আৰু বিন্দুটোৰ মান উলিয়াব লাগে স্থানাংক দিয়া আছে সোৱা x -3 অৰ্থাৎ আমি x ত এডাল x অক্ষ -3 কোনটো এটো হয়নে তাৰ পিছত আৰু y কিমান দিয়া আছে -5 অৰ্থাৎ y চাবলৈ হলে -5 কলৈ আহিব তললৈ এটো -5 হয়নে এটা দুইটা সংযোগ কৰি কোনটো পালগৈ বিন্দু ই অৰ্থাৎ -3 -5 কি বিন্দুৰ পৰিব ই বিন্দু অৰ্থাৎ ইয়াৰ উত্তৰটো কি হ'ব ই বিন্দু বিন্দুটো হ'ল ই বুজিছানে তাৰছত এবা 4 টো কাৰণে আহিব 4 উত্তৰটো কি হ'ব Question number 4 টোত আছে 2 - 4 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো অৰ্থাৎ 2 আৰু -4 এটা 2 টো আছে x ৰ ঠাইত হয়নে গতিকে আমি x ৰ ঠাইত 2 টো চাম 2 টো আহিব এটো তাৰ পিছত আহিলে y ঠাইত আছে -4 y ক'ত থাকে তললৈ আহে সোৱা -4 আৰু আসলে 2 দুইটা সংযোগ কৰি কি বিন্দু পালোগৈ g বিন্দু অৰ্থাৎ বিন্দুটোৰ নাম কি হ'ব এটো g আকৌ একে লিখিব লাগিব বিন্দুটোৰ হ'ল কি বিন্দু j বিন্দু হয়নে এবা কোৱেশ্চন নম্বৰ 5 টো কি দিয়া আছে d বিন্দুটোৰ ভুজ এতিয়া ভুজ মানে কি x ৰ মানটো হয়নে ইয়াত d বিন্দু কোনটো সোৱা d আছে এটো ইয়াত x ৰ মান কিমান আছে 6 আছে গতিকে ইয়াৰ ভুজটো হ'ব কিমান 6 হ'ব অৰ্থাৎ কোৱেশ্চন নম্বৰ 5 ৰ উত্তৰটো হ'ব d বিন্দুৰ টুৰ ভুজ হ'ব কিমান পাইছিলো আমি 6 হয়নে এবা কোৱেশ্চন নম্বৰ 6 টো উত্তৰ কি হ'ব সোৱা কোৱেশ্চন নম্বৰ 6 টো কি দিয়া আছে h বিন্দুটোৰ কুটি হয়নে ভুজ মানে আছিল x ৰ মান আৰু কুটি মানে কি হ'ল y মান গতিকে h টো সোৱা h টো কোনটো বিন্দু এটো h হয়নে কুটি চাবলৈ গলে কি হৈ যাব লাগিব x ত যাব লাগিব নে y ত যাব লাগিব
কোৱা কুটি চাবলৈ কাৰণে আমি ক'ত যাব লাগিব y লৈ যোৱা ক'ত লাগিল -3 অৰ্থাৎ কুটিৰ মান কিমান হ'ব -3 h বিন্দুটোৰ কুটি হ'ব কিমান -3 হয়নে তাৰ পিছৰটোত যোৱা এবাৰ কি দিয়া আছে আকৌ চোৱা L বিন্দুটোৰ স্থানাংক এতিয়া L কোনটো L ইয়াত আছে এইটো হয় ইয়াত x চোৱা x ত আহা কিমান আছে x ৰ মান 0 হ'ব হয়নে গতিকে y অক্ষত থকা আৰু এটা ইম্পৰ্টেন্ট কথা হৈছে যিবিলাক বিন্দু y অক্ষত থাকে তাৰ x ৰ মান সদায় 0 হয় আৰু যিবিলাক বিন্দু x অক্ষত থাকে তাৰ y মান সদায় কিমান হয় 0 হয় অৰ্থাৎ y অক্ষত আছে গতিকে x ৰ মান কিমান হ'ব 0 হ'ব আৰু y মান গৈ আমি কিমান পালো গৈ 5 অৰ্থাৎ বিন্দুটোৰ স্থানাংক হ'ব হ'ব কিমান L x ৰ মান 0 হ'ব আৰু y মান আমি কিমান পাইছিলো 5 পাইছিলো হয়নে নেক্সট কোৱেশ্চনটো এনসাৰ কি হ'ব চোৱা এবাৰ কি দিছে m বিন্দুটোৰ স্থানাংক এতিয়া m বিন্দু কোনটো বাৰু m চোৱা ক'ত আছে m বিন্দু আছে এটো কি অক্ষত আছে x অক্ষত আছে গতিকে y মান কি হ'ব 0 হ'ব আৰু x ৰ মান কিহত আছে চোৱা -3 ত আছে গতিকে m বিন্দুটোৰ স্থানাংক কি হ'ব -3 আৰু y মান কি হ'ব 0 অৰ্থাৎ m বিন্দুটোৰ স্থানাংক হ'ব m কিমান পাইছিলো -3, 0 ঠিক আছে